Hi guys, welcome back to my channel. আজি মই স্কুটি শিকিম। মোৰ ভতিজাই মোক স্কুটি শিকাব। এই স্কুটিখন মোৰ ছোৱালীয়ে হাই সেকেন্ডাৰী পৰীক্ষাত 90+ নম্বৰ পাই চৰকাৰৰ ফালৰ পৰা এই স্কুটিখন তাই পাইছে। আৰু সেয়েহে এই স্কুটিখন মই শিকিবলৈ লৈছো। তাই নিজে নিজে শিকিছে। আমাৰ তাইক শিকোৱাটা কোনো নাই। এতিয়া ভতিজা আহিছে কাৰণে মই শিকিব খুজিছোঁ। অৱশ্যে মই গাড়ী চলাব পাৰোঁ, কিন্তু মই স্কুটি চলাব নাজানো। আপোনালোকে চাওকচোন স্কুটিখন মই কেনেকৈ চলাম। স্কুটিখন দেখিবলৈ সহজ, ইয়াত মেইনটেনেঞ্চ কৰাটো অতি টান। তো আহকচোন ভিডিঅ'টি আগলৈ চাওঁ, কেনেধৰণে মোক স্কুটি শিকায় মোৰ ভতিজাই। মই এনেকৈ এইটো কি বুলি কয় ক্লাছডাল মই এনেকৈ ধৰি ল'ব লাগিব, হয় নাই? তাৰপিছতে মই চাবিটো অন কৰিলোঁ। তাৰপিছত চেল্ফটো মই মাৰিম। ক্লাছ নধৰিলে চেল্ফ মাৰিলে কিন্তু এই স্কুটিখন ষ্টাৰ্ট নকৰে। এয়া মই এতিয়া ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই বস্তুটো এনেকৈ পকাম নে এনেকৈ এই চাইডে পকাব লাগিব নহয়? আৰু এইডাল কি? ব্ৰেক। এই ব্ৰেকডাল পটককৈ মাৰিব নালাগে, হয়? ই মাৰিলে কি হ'ব? দাব মাৰিব নেকি? তাৰপিছত মই ইয়াকেইটা লাহেকৈ হেৰি কৰি মই ক্লাছ এৰিব লাগিব নেকি? চাব গাইজ, প্ৰথম চলাইছোঁ, কি হয় নাজানো। এতিয়া মই ক্লাছটো লাহে লাহে এৰিছোঁ। একেবাৰে দিয়া। একেবাৰে মই প্ৰথম কিন্তু ভৰি নমায়ে চলাম দেই। প্ৰথম মই ভৰি নমাই চলাই আছোঁ। এয়া মই লাহে লাহে গৈ থাকিম, হয় নাই? টিপাটো আহিব লাগিব, হয় নাই? এতিয়া মই বুজি পালোঁ এইডালক ব্ৰেক বুলি কয়। ব্ৰেক আৰু ক্লাছ আৰু ব্ৰেক সদায় স্কুটিৰ বাওঁ হাতত থাকে বুলি ক'লে। আৰু যদিহে ওখোৰা মোখোৰা খালৰ ৰাস্তাত চলাবলগীয়া হয় তেতিয়াহ'লে হাত কাজ ধৰি চলাব লাগে বুলি কৈছে, নহয়? আৰু এইডাল হৈছে এক্সেলেটাৰ। যেনেকৈ গাড়ীৰ এক্সেলেটাৰ, এইডাল হৈছে এক্সেলেটাৰ। এইডাল যেনেকৈ গাড়ীৰ 2 নম্বৰ 3 নম্বৰ থাকে, ইয়াত তেনেকৈ 2 নম্বৰ 3 নম্বৰ নাথাকে। সেইকাৰণে ইয়াত নিজৰ হাতৰ অনুমানেহে চলাব লাগিব, যিমানটো কণ্ট্ৰল কৰিব পৰা যায়। আৰু এইডাল হৈছে ব্ৰেকডাল, কিন্তু সদ্যহতে মাৰিব নালাগে, নহ'লে গাড়ীখনে জাম্পিং কৰাৰ চান্স থাকে। তো এতিয়া মই এয়া ৰিটাৰ্ণ মই আকৌ ঘৰৰ ফালে অভিমুখ হৈছোঁ। প্ৰথম মই এনেধৰণেই চলাইছোঁ আৰু শিকিছোঁ, কাৰণ হাতৰ টিপাটো আহিব লাগিবতো। ঠিক আছে। ষ্টাৰ্ট বন্ধ কৰিবলৈ লৈছোঁ, কাৰণ এতিয়া মই আৰু অকণমান বুজি পাইছোঁ, কিন্তু ইমান সহজে এদিনতে বুজা বস্তু নহয়। আচলতে কেইদিনমান ইয়াত চলাব লাগিব, ব্যৱহাৰ কৰিলেহে বুজি পোৱা যাব। তো ইমানকে মই কৈ পেলাই আজি মই স্কুটি শিকাটো বন্ধ কৰিছোঁ।